সুপহি কাজলি জপা দুচকুৰ পতাত ধেমা Welcome back to my channel. Mommy's Love and video আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আছো আমি ভ্যাকচিন দিব আহি বাইদেউ এজনে কয় যেহেতু কালে ভ্যাকচিন ৰাতিপুৱা সোনকালে আৰম্ভ হ'ব সেইটো কাৰণে আমি আজি ইয়াতে থাকিব লগা হ'ল আমাৰ তাৰ পৰা দূৰ হয় সো আজি মই আৰু তুলিকা আছো তুলিকা হাই ক হাই আৰু আজি বাইদেউজনীহঁতৰ ঘৰত থাকিম কেনেকুৱা লাগে কি কৰিম নতুন এটা এক্সপিৰিয়েঞ্চ হ'ব সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু দিনটো কি কি হ'ল সেইখিনি ভিডিঅ' আনটা ব্লগত আগতীয়াকৈ শ্বেয়াৰ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু আজি ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক বলক আমিও পাকঘৰলৈ মাতি আছে কি কি কৰিব লাগে বলক আৰম্ভ কৰি দিওঁ চলো এতিয়া আমাক চাংঘৰত চাহ খাব দিছে আৰু ইয়াত জুই শালখন আৰু আমাক লাল চাহ খাব দিছে খাই লওঁ লাল চাহ তাৰপিছত আমি ইয়াৰে গালে পিন্ধিম বাইদেউহঁতৰ দেন এগৰাকী গালে উলিয়াই আছে বাইদেউজনীয়ে ইয়াৰ পৰা বাবুৰে ঢেৰ কাপোৰ থৈ দিছে দেই বহুত কাপোৰ আছে তুলিকা এযোৰ বা বৰ ধুনীয়া লাগিছে পিন্ধা ইমান ধুনীয়া ধুনীয়াকৈ গালেবোৰ পিন্ধি থাকিলে বাইদেউহঁতে দেখি পূৰা একদম ভাল লাগিছে আমাৰো পিন্ধো পিন্ধো লাগি গৈছে সেইটো কাৰণে পিন্ধি ল'লে তুলিকাই আৰু এতিয়া ময়ো এখন পিন্ধি লওঁ তাৰপিছত আমি পাকঘৰত গৈ ফটো মাৰোঁগৈ আৰু পাকঘৰত বেলেগ কি কৰিম সেইটো আপোনালোকে দেখাই থাকিম বলক আজি নেদেখা বস্তু এটা দেখাম এখন চাকন হেৰি নেট ইয়াত দি পিনি আপত দি দিব আৰু তলত জাগ এটা পাতি দিছে তাৰপিছত আজি এইটো খাই খাই থাকিম ন কেনেকৈ ৰাতি গম নোপোৱাকৈ এইখিনি কি আপং আপং এনেকৈ ভৰাই থয় নেকি চাইমদ তাৰপিছত কি আছে অঁ চাই কি মিক্স কৰিছে ভাতৰ লগত কি এইটো কিবা কি তুগুৰি অঁ তুগুৰি অঁ হেৰি মানে পুৰা তুগুৰি অঁ 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 টান নহ'বগৈ এইটো কি তুঁহগুৰি নেকি অঁ অঁ ভাজি থোৱা তুঁহগুৰি অঁ নহয় পুৰি থোৱা পুৰা ফুলকৈ দি দিব নেকি নে ইয়াত পানী দিব এতিয়া অঁ পানী দি পানী দিলে ৰঙা ৰঙাকৈ ওলাব অঁ ভাতটো কি বনাম নাই গৰম পানী অলপ কিবা কৰিব লাগিব গৰম পানী দিব ইয়াত নেকি অঁ গৰম পানী দিলে বেছি ভাল অঁ অঁ এতিয়া গৰম পানী দিছে কিবা নাই চাগে ভল্টেজ কম হৈছে অঁ কাৰেণ্টৰ ভল্টেজ নাছিল নিজে নিজে পানীটো টোক খাই যাব নেকি অঁ নে দাঙিব লাগিব দাঙিব নালাগে অঁ অঁ অলপমান পানী ইয়াতে দি দিলে এইটো এতিয়া এনেকৈ যাব চোৱা সেইটোৱে খাই আৰু এইটো 4বাৰমান কৰিব লাগিব এনেই এইটো 4বাৰমান এনেদৰে চেকি থাকিলে খাব পৰা হৈ যাব আৰু লাষ্টত খাব পৰা পিছত কেনেকুৱা হয় সেইটো দেখাই আছোঁ আপোনালোকক চাই লওক কেনেকৈ বনাই শুকান মাছ তাৰপিছত সৰুৰ পৰা আদা নহৰু পিঁয়াজো দিব নেকি অঁ পিঁয়াজো দি চুইট আৰু লগত কাটি লোৱা আলুগুটি এইখিনি কাটি লৈ পানীত তিয়াই থোৱা হৈছে আৰু এতিয়া পূৰা কেৰাহীত তেল গৰম হৈ আছে জুইত বনোৱাটো খাবলৈ এনেও টেষ্টি এতিয়া তেলখিনি গৰম হয় ইয়াত আদা নহৰু আৰু পিঁয়াজ গোটেইখিনি দি পিনি অকণ দেৰি ভাজি লোৱা হওক এনেকৈ ঘৰত আমি বনাই খাওঁ আজি চব্জিখন বৰ ধুনীয়া হৈছিলে দিনত চাৰতে এনেকৈ কয় বহুত ভাল লাগে সঁচাকৈ বৰ ধুনীয়া লাগিছিলে মোৰ বনোৱা বোলে কেতিয়াও বেয়া নহয় বুলি কৈছে সিহঁতে অঁ আকৌ মই অচাইনে মিছাইনে মইতো নাজানো ন এতিয়া ইয়াতে শুকান মাছখিনি ধুই লৈ ডাইৰেক্ট দি দিছে তাৰপিছত অকণমান দেৰি লৰাই কি কৰে চাওঁ বলক নাই চবেই বনালে মানে চবৰ হাততে খোৱাদ এটা নুঠে আকৌ মানুহৰ হাততে আছে এতিয়া আলুখিনি ইয়াতে পূৰা দি দিছে গোটেইখিনি আমাৰ নিজৰ ঘৰৰে কাম আদা নিজৰ ঘৰত খুন্দি থয় এনেকৈ আদাও ঘৰৰ আদাও ঘৰত খুন্দি থয় 1 বিঘা 2 বিঘা কৰে আমাৰ আদা মই বিকো আদা নেকি আদা জালুক এনেকৈ গছে গছৰ পৰা কিবা কৰি জালুক গুৰি কৰি থৈছে নি খুন্দি থৈছে জালুকৰ গুৰি এনেকৈ নিজৰ
বুলু দাইখিনি লৰাই দিব লাগিব এইখিনি জলকীয়া কি কৰি গুড়া নহয় শুকুৱাই থোৱা আছে এতিয়া ইয়াতে জলকীয়া গুড়ি দি দিব খুন্দিব লাগিছিলে খুন্দা নাই খুন্দাকে এনেকৈ কামটো বেছি হৈছে যে মোৰ হৈ গ'ল এতিয়াহে এতিয়া আৰু এতিয়া খাই বৈ সোনকালে শুই থাকোঁগৈ যিহেতু কাইলৈ সোনকালে উঠিব লাগিব চ' এতিয়ালৈ বাই বাই কাইলৈ ৰাতিপুৱা লগ পাই আছোঁ বাই বাই গুড মৰ্ণিং ফ্ৰম জংকি পানৈ আৰু এতিয়া আমি চাব গৈ আছোঁ বাৰীখন চলো বাৰীখন চাব যাওঁ আপোনালোকৰ লগতে দেখাই দিওঁ ইমান ধুনীয়া পূৰা একদম সেউজীয়া সেউজীয়া হৈ আছে য'তে যাওঁ মই সেউজীয়াই পাওঁ যে কেলে বাৰু ইমান ডাঙৰ বাৰীখন এজোপা হেৰি নেকি কমলা টেঙা নি কমলা টেঙা গোল নেমু এজোপা গোল নেমু কোনখিনি চব আছে চেগুন কি চব বাগান খুলি থৈছে গোটেইখন ডাঙৰ হ'লে বহুত হ'ব 400 জোপা চেগুন গছ বাৰীখন বহুত বেছি ডাঙৰ পিছফালে কি কৰেনো এইটো লাগতিয়াল বস্তু এইটো কি কৰে সেইটো এনেকে কিবা এনেকে বান্ধি আলিয়াই লিগাঙত এই ফুলবিলাক এনেকে নতলে আলিয়াই লিগাঙে ন সেইটো কাৰণে থৈ দিছে বান্ধি এই গছজোপা ইয়াত নাপায় আমাৰ ঘৰতে আছে এইবিলাক চবকে ৰাখি চোৱাচোন চব কাটি কাটি ধুনীয়াকে জমকা মাৰি মাৰি থৈছো ন এজোপা হেৰি গছ কি কয় কি পিঠা খাই যে তৰা পিঠা গছ তৰা গছ তৰা পিঠা খোৱা ওপৰ যে চাই সেইবিলাকে খেৰবোৰ এইবোৰ ডাঙৰ হৈ গ'লে আকৌ কাটিব পাৰিব নহয় খেৰে খেৰ আগটো এনেকুৱা হয় নেকি শিমলু আলু মই খাইছোঁ শিমলু আলু নহ'লে বইল কৰি খায় ইয়াত আদাবোৰ খান্দিব হ'ল মাজে মাজে ঢেৰ শিমলু আলু আছে বহুত আছে পলু পোহা নুনি গছজোপা গোটেই আছে বাৰীখনত এই সোপা খেৰ দমাই থৈ দিছে খেৰখিনিবোৰ এনেকৈ বান্ধি পুন্ধি ওপৰ চাবলৈ বিক্ৰী কৰে এনেকুৱা 100 মুঠিত কিমান 600 টকা এইখিনি আমাৰ মিছনে বা শিমলু আলু খান্দা কৈছোঁ লৈ চলো শিমলু আলু খানোগৈ গোটেই নিগনি খাই দিলে এতিয়া ডাইৰেক্ট বল লগ যাওঁ ভাত খাবৰ কাৰণে আৰু এখন বান কাঁহী আৰু এইবোৰ কাঁহী থৈ দিছে আমি জুইচত পৰা বহি লৈ এতিয়া ভাত খাই লওঁ আমি গায়ে ধোৱা নাই এতিয়ালৈকে জগাই জগাই উঠাইছো চাহ খালো ভাত খাম এতিয়া আমি ৰাতিটো ভালে লাগিলে আলু নিবৰ কাৰণে কানি আনিলে বিলাকৰ এনেকে থাকে এখন এখন চাওঁ ইয়াত কি শুকাই জালুক শুকাই থৈছে মাছ শুকাই থৈছে এতিয়া নাই আছে দুটামান আৰু ইয়াত তলত জুই ধৰি থাকে ইয়াৰ পৰা এইখিনি শুকাই থাকে আমি এতিয়া ভাত খাম তাৰপিছত আমাৰ যাত্ৰা আৰম্ভ হ'ব এতিয়া আমি গা পা ধুই লাই মেলি ৰেডি গ'টো ভেকচিন ডিউটি আৰু ইয়াৰ পৰা বাই বাই ল'লোঁ এতিয়া যাওঁগৈ বলক চিনজগাল তাতে ভাল হয় কোন হয় ইয়াত থাকিলোঁ আৰু দেই বহুত সহায় কৰিলে আমাক যদি বাইদেৱে চ' এতিয়া আমি আকৌ আজি ভেকচিন ডিউটিৰ কাৰণে যাওঁগৈ 3-4 জনী
আৰু আজি দিনটো ইমানে বিজি হৈ গ'লো যে কোনো ভিডিঅ' কৰিব টাইমে নাপালোঁ আৰু এতিয়া আমাৰ যাবৰ সময় হৈ গ'ল আমি এতিয়া ঘাটলৈ গৈ আছোঁ তাৰপিছত আমি যাম চাওকচোন ইমান ধুনীয়া হৈ আছে ইয়াত বেলি ডুবিছেগৈ পূৰা ৰঙা ৰঙা হৈ আছে পানীখিনি ইমান ধুনীয়া লাগিছে দেখিছে ন চ' আপোনালোকক কেনেকুৱা লাগিলে ভিডিঅ'টো আমাৰ ভেকচিন ডিউটি কৰি বহুতে বেছি ভাল লাগিলে বাইদেউ যেনে বহুত ধন্যবাদ আমাক ইমান ধুনীয়াকৈ ৰাখিলে আৰু এতিয়া আমি যাওঁগৈ চ' ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ বাই বাই লাভ ইউ প্ৰেমৰ জোৎ বাসনা